Homita Sinda, Potare nine. Hello everyone, welcome back to my channel. Homesti Aro. Good morning. Aji kompaise ami Jorhatot ahisilu aro aji ami ghuri jam ghor mane aji to Duliajan na jao aji jam Borhat tar pisot jam hoyto kaile নহলে পৰখিলে Duliajan joa hobo aru ihoti packing kori ase kapur bhorai ase epure style mari ase by the way মই একো নাই কৰা মই জাস্ট পেন্ট শার্ট পিন্ধিলো আৰু লিপস্টিক লগালো হৈ গল কান নিউ ট্ৰেইনতে যাম অৱস্থা বেয়া হ'লা আছে হেয়া সো আমি ভাত খাই উলাইছো ভাত অলপ খাই লৈছো ট্ৰেইন আছে এটা 40 ত দেৰি হৈ যাব যেহেতু ভুক লাগিবগে সেইকাৰণে আমি ভাত খালো আলুৰ লগত সৰি আমাৰ ডাঙৰ বায়ে ভাত চাত খুৱাই পঠাইছে বলে আমাৰ খবৰ লাগিব আলুহি আমি তোমাৰ সুজু ঠিক কৰিবা না জানো বাদ দিয়া বাদ কৈ হেজু আৰু মই নতুন বাটাৰ চেনেল পিন্ধাইছো দে ৰাইস এয়া বাদ দিয়া নহলে হেজু এয়া এয়া আপোনালোকক লগ পাই আছো দেখাই থাকিম কি নেক্সট ব্লগ নহয় আৰু আৰম্ভ কৰিছো হে আজি সো আপোনালোকক দেখাম কি কি হৈ থাকে জাৰ্নিটোত আৰু জাৰ্নিটোত আমাৰ লগত থাকিব আৰু পালোহি আমি ষ্টেচন মৰিয়নি ষ্টেচন আৰু ইমান গৰম ইমানে ৰ'দ দিছে মামুনেটো মুখে ধুলেগে আৰু তাতে আমি মেজিকত আহিছো যেহেতু বহুত মানুহ একেলগে বহাই আনে সো বহুত গৰম লাগিছিলে আৰু জানি আৰু মোৰ লগত কিবা নহয় কিবা ইনসিডেন্ট হয় সো আহি থাকোতে আমাৰ মেজিকখনে বেয়া হৈ গ'ল মানে কাৰোবাক নমোৱাৰ পিছত মেজিকখনে ষ্টাৰ্ট নোহোৱা হৈ থাকিলে ভগৱানৰ কৃপাত মেজিকখন ষ্টাৰ্ট হ'ল যেনিবা আৰু যেন তেন পালোহি যেনিবা মৰিয়নি ষ্টেচন আপোনালোকৰ লগত এনেকুৱা হয়নে অঘটন মানে মই য'তেই যাওঁ মোৰ লগত কিবা এটা নহয় কিবা এটা হয় নাজানো কেলে মানে প্ৰত্যেকটো ট্ৰেভেল ষ্টৰী মানে বেকগ্ৰাউণ্ড ষ্টৰী এটা কিবা এটা থাকিবই মানে মই একচুৱেলি সব ব্লগতে মই কিবা এটা নহয় কিবা এটা ক'ব পাৰোঁ কিন্তু কোৱা নহয় মই পাহৰিয়ে থাকোঁ চ' ফাইনেলি আমি ট্ৰেইন চলিলে গৈ আছো এতিয়া আমি আহি পালো বৰহাট আৰু এতিয়া বৰহাটতে আমি পকৰি আৰু এটো কি পেৰা লৈছিলো খাই আছে বৰমাও খাই আছে কালি কি আছিলে বহুত বাৰ কৈছিলো আমি পকৰি হেকি হ'ব হ'ল আৰু এইটো মিঠাই পেৰাটো আমি টেষ্টে কৰি চাইছিলো তাত ভাল লাগিলে খাই সেইকাৰণে লৈ আনিলো চাহৰ লগত আৰু পকৰিটো বিৰাট ভাল লাগিছে দেই তাৰপিছত ভাত চাত খাই আমি শুলো কিন্তু মাছ নিখা দুইজনীৰে কিবা এটা খাবলৈ মন গ'ল সেইকাৰণে একদম মনে মনে গৈছোঁ ফ্ৰিজ খুলিবলৈ নহ'লে বৰমাই শুনিলে গালি পাৰিব বুলি আৰু আমি আনি থোৱা পেৰাকেইটাকে উলিয়ালোঁ খাবলৈ আপোনালোকৰ বাৰু এনেকুৱা হয়নে যে মাছ নিখা হোৱাৰ পিছত আকৌ কিবা এটা খাবলৈ মন যায় মোৰ যে এনেকুৱা বহুত হয় কোনটো এইটো আমি নিয়াটো গোটেইখিনি লৈ আহিলোঁ যে নগ'লে এইটো টাইট ন আৰু ঠাণ্ডা বতৰটো চিয়'ৰ গলিলে আকৌ থ'ব লাগিব দুইজনীয়ে বিচনাতে পূৰা মিঠাই খালোঁ আৰু মই বেছিকৈ খালোঁ হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু এতিয়া ৰাতিপুৱা হৈ থকা নাই 12টা বাজি গ'ল কিন্তু মই ভিডিঅ' ষ্টাৰ্ট কৰা নাছিলোঁ আৰু এতিয়া বৰ্তমান আমি এনেই আছোঁ একো কৰা নাই ভাত খাম এতিয়া আৰু 3টামান বজাত হয়তো যাম আমি টুনটুনহঁতৰ ঘৰলৈ মানে বাৰ ছোৱালীজনী যিহেতু আজি বাৰ্থডে আছে তালৈ যাম আমি আৰু এতিয়া আপোনালোকক আমি ভাতটো খাই লওঁ তিতা কেৰেলাৰ ভাত খাম এতিয়া আৰু কালি ৰাতিৰ চিকেন আছিলে লোকেল চিকেন তাৰে জোলৰ লগত খাম আৰু মাংস বৰমাই ভিতৰত আছে এয়া ৰাইচ এতিয়া মই যাওঁ ৰিলছ বনাবলৈ কিন্তু মানে বতৰটো বিৰাট বেয়া কৰিছে বৰষুণো আহিব পাৰে ঠিক নাই সেইকাৰণে সোনকালে কৰি লওঁ আৰু যেহেতু গাঁৱলৈ অহাই নহয় বহুত দিনৰ মূৰত অহা হয় তো ৰিলছ বনোৱা নহয় আৰু আজিকালি আগৰ নিচিনা মই ৰিলছো নবনোৱা হ'লোঁ
বেছিকৈ কুকিং ভিডিঅ' দিয়া হয় শ্বৰ্টছত, কিন্তু আজি আহিছোঁ যেতিয়া ভাবিছোঁ এটা দুটামান বনাই লওঁ, আৰু কাইলৈতো যাবই লাগিব। আজিও যাবগৈ পাৰোঁ যদি দেউতাহঁত আহে। পঢ়িবই লৈছিলোঁ চ' ৰিলচটো বনাই লওঁ। এয়া বোকা আগতে যোনটো ৰিলচ বনাম ভাবিছিলোঁ সেইটো বনাবলৈ পথাৰে নাই নহয় ইয়াৰডোখৰত, সেইকাৰণে বাগান আছে, বাগানৰ মাজে মাজে বনাব পাৰিম, সেইকাৰণে বহি আছোঁ। खत्म बाय बाय टाटा गुड बाय गया গপ গপনি এটা উঠিছে বৰষুণ দিব দেই। ছোৱালী গাইড নাছিলে সেনেকুৱা লাগিছে মোক ড্ৰেছটো দেখি। ছোৱালী নানা ফুলে তুলি আনিলো আচল ভৰাই। শ্বুটিঙৰ কাৰণে ৰেডি হৈছে। ৰেডি নহয়, মোৰ লাজ লাগে। মানুহ আছে কাৰণে এইফালে মানুহ আছে বহুত, সেইকাৰণে তাই লাজ কৰিছে। মানুহ নহয় বৰমালে এফালে লুকাই এফালে এনেই অথনিৰ পৰা বহি আছিলে কাম কৰিবলৈ। এতিয়া আমি গৈ আছোঁ বাহঁতৰ ঘৰলৈ টুকটুকত উঠি, আৰু গোটেইখিনি ওলাইছোঁ একেবাৰে হোলডল বান্ধি টুকটুকত উঠি একেবাৰে টুনটুনৰ বাৰ্থডে খাবলৈ। আৰু ৰিলচ পিছে বনালোঁ দেই, এটা বনালোঁ অলৰেডি আপলোড কৰিলোঁ, আৰু কেইদিনমানৰ পিছত যিসকলে মোৰ ছ'চিয়েল মিডিয়া মানে ফেচবুক আৰু ইনষ্টাগ্ৰামত নাই তেওঁলোকৰ কাৰণে মই ইউটিউবতো অলপ দিনৰ পিছত আপলোড কৰি দিম। মই দুটা বনাইছিলোঁ কিন্তু এটা ডিলিট হৈ গ'ল, আৰু এটা আপলোড কৰিলোঁ অলৰেডি। হ্যাপি বার্থডে। ভাল লাগিছে, থেংক ইউ কইয়া। এইটো আমাক দেখাই দিয়া গৈ, পিন্ধাই দিবি এতিয়া। পিন্ধাই দিব লাগিব দিয়া। কেক কাটোগে আইনা না দেখাই দিয়া, পিন্ধি দেখা। ইসরাল ও মাই গড মডেলিং কৰা দেখিছেনে বাৰ ছোৱালীজনী একদম কিমান ড্ৰামে বাজ, একদম ৰিলচ বজাই দিলে মানে ৰিলচ চাই গান বজাই দিলে এনেকুৱা মানে এক্টিং কৰে। আৰু কপিৰাইট লাগিবৰ কাৰণে মই গানটো দিব নোৱাৰিছোঁ, কিন্তু চাওকচোন এবাৰ ইমান উৎপাত, একদম বাইকক খুব মাৰি থাকে। আৰু এইটো বয়সত পিছে অলপ উৎপতীয়া হ'লে ভালো লাগে চাই, নহয়নে? আৰু একমাত্ৰ ভাগিনৰ বাৰ্থডে বুলি বেলুনখিনিকে লগাই দিছোঁ আৰু আমি মাহীয়েককেইজনীয়ে।
আৰু এইবাৰ আমাৰ টুনটুনে একেবাৰে বাৰ্থডে ড্ৰেছ পিন্ধি আহিছে একেবাৰে পিংক ফ্ৰক একদম পিংক ক্লিপ লগাই আহিছে একেবাৰে ধুনীয়া হয় এয়া আউটফিট মাকৰ চাওঁ মুখখন কেক কাটিবলৈ ৰৈ বেচেৰি টোপনিয়ে গুচি গৈছিলে টোপনিতে ক'ব পাৰোঁ কেক কাটি গৈ দেই এতিয়া তাৰপিছত তেতিয়াহে ধুনু কেমেৰাত ওলাবা আমি কেক কাটিম দেই এতিয়া আমি থৈ আছো ততে পোৱা নাই শুই উঠি আছিলে কাটিবলৈ দি দে আকৌ টোপনি Happy birthday to you. Happy birthday to you. Happy birthday dear Manisha. Happy birthday to you. কাটিবলৈ এক্সাইটেড কিন্তু নেখায় কোনো এইটোৱে আছিল আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু কালি বাৰ্থডে খোৱা ভিডিঅ' আপোনালোকে দেখিলেই বাৰ্থডে খালোঁ আৰু তাৰপিছত ভিডিঅ' কৰি নাথাকিলোঁ ৰাতি আহি পালোঁ আৰু তাৰপিছত আজি ৰাতিপুৱা ট্ৰেইনত ইণ্টাৰচিটিত গুচি আহিলোঁ ঘৰলৈ আৰু মামুনো আহিছে মোৰ লগত চ' ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে নাই কৰা আৰু আজিলৈ আহিছোঁ আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে বাই বাই